সোমবাৰৰ পৰা আজি এয়া শনিবাৰ হ'ল, আজি এয়া ঘৰ পাইছোঁহি। এইকেইদিন ছোৱালী কাষত নাছিলোঁ, মনটো বহুত বেয়া লাগি আছিলে। এয়া ছোৱালীৰ কাৰণে যিখিনি বস্তু ছোৱালীয়ে বিচাৰিছিলে আমি বজাৰ কৰি লৈ আহিছোঁ। এয়া মাকে উলিয়াই দিছে এটা এটাকৈ। ছোৱালী বহুত আনন্দ ফূৰ্তি। আকৌ আমি এতিয়া যাব লাগিব অহা সপ্তাহত। মাজতে এয়া দুদিন আমি গেপ পাইছোঁ ছোৱালীৰ লগত, বোলো সময়খিনি পাৰ কৰোঁ। গুৱাহাটীৰ পৰা এতিয়া ঘৰ পালোঁহি। দুদিন আকৌ থাকি পেলাই আকৌ যাব লাগিব অহা সপ্তাহত। মঙলবাৰে আকৌ আমি এডমিট হ'ব লাগিব। হয়তো বুধবাৰে আমাৰ অপাৰেশ্যন হ'ব। ডক্টৰে কোৱা মতে আমাৰ গোটেইখিনি টেষ্ট কৰোৱা হ'ল, ৰিপৰ্টখিনি ডক্টৰক দেখুওৱা হ'ল। তাৰপিছত আকৌ অপাৰেশ্যনৰ কাৰণে আমি অহা মঙলবাৰে যাম। এয়াই আমাৰ জীৱন সংগ্ৰাম। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ সোনকালে চিকিৎসা কৰি মানুহজনী আৰোগ্য কৰিব পাৰোঁ। ছোৱালীজনী আমাৰ সৰু হৈ আছে, আমাৰ এয়া 4 বছৰীয়া ছোৱালী। এতিয়া ছোৱালীক স্কুলত দিব লাগিছিলে, কিন্তু মাকৰ এতিয়া অসুখ, কৰ্কট ৰোগত মাক অসুস্থ হৈ আছে। এতিয়া তাৰে চিকিৎসা আমি কৰি আছোঁ। চিকিৎসা আৰম্ভ হ'ব অহা মঙলবাৰৰ পৰা। আমি খুব আশা, ডক্টৰে আমাক কৈছে মঙলবাৰে আমি এডমিট হ'ব লাগিব আৰু বুধবাৰে আমাৰ অপাৰেশ্যন হ'ব। তাৰ পাছৰ পৰা আমাৰ চিকিৎসা আৰম্ভ। এয়াই কাপোৰ আনিলোঁ, এয়া কালাৰ কৰিবলৈ বহি লৈ আহিছোঁ। যিখিনি বিচাৰিছিলে ছোৱালীয়ে, আৰু 2-এটা বস্তু আনি দিব পৰা নাই, পাছত আনি দিব লাগিব। আইচক্ৰীম আনিবলৈ কৈছিলে, আইচক্ৰীমটো আমি আনিবলৈ নহ'লে, কাৰণ এই গোলাঘাটৰ পৰা আমাৰ ঘৰলৈ 13-14 কিলোমিটাৰ ৰাস্তা। ইমান দূৰ আইচক্ৰীম আৰু ক'ত আনিব পাৰিম। চাদৰ মেখেলা লাগে বোলে ছোৱালীক। চাদৰ মেখেলা আকৌ নেক্সট গ'লে লৈ আহিবলৈ কৈছে। এয়া দুদিনৰ কাৰণে আহিলোঁ, তাৰপিছত আকৌ মঙলবাৰে যামগৈ। এতিয়া মনটো ভাল লাগিছে, আকৌ ছোৱালীক এৰি থৈ যাব লাগিব আমি দুইটা। তেতিয়া আকৌ মনটো আমাৰ বেয়া লাগিব, কিন্তু এইখিনি আমাৰ বহুত ভাল লগা মুহূৰ্ত। অকণমান এয়া স্মৃতি হিচাপে ৰাখিছোঁ। আমাৰ যিখিনি ভাল লগা এটা মুহূৰ্ত, ছোৱালীক আমি গুৱাহাটীৰ পৰা আহি লগ পাইছোঁ। ঘৰলৈ উভতি আহি আমি একেলগে ছোৱালীৰ লগত সময় পাৰ কৰিছোঁ। তাৰে কিছু আমাৰ মুহূৰ্ত ভাল লগা। এয়াই আৰু আজি দুখ, কালিলৈ সুখ, আকৌ কাইলৈ সুখ, আকৌ পাছৰ আমাৰ দুখ আহিব। এয়াই এনেকৈ আমাৰ জীৱন সংগ্ৰাম চলি থাকিব 2-3 বছৰলৈকে। যিহেতু কৰ্কট ৰোগৰ চিকিৎসা 2-3 বছৰ কৰিব লাগিব। আমি গুৱাহাটীলৈ অহা যোৱা কৰিয়ে থাকিব লাগিব মাজে মাজে, অপাৰেশ্যন কৰাৰ পাছতো। এয়া আমি আমাৰ আৰম্ভণিৰ যাত্ৰা। আজি হাঁহি আছোঁ, আকৌ কাইলৈ পৰহি 2 দিনৰ পাছত আমি আকৌ মনটো কিমান বেয়া লাগিব। আমি দুইটাই ছোৱালীজনীক এৰি থৈ যাব লাগিব, মাকক অপাৰেশ্যন কৰিব লাগিব। ছোৱালীজনীৰ কাষত আমি মাক দেউতাক থাকিবলৈ নাপায় কিমান মনত কষ্ট পাওঁ
সেইখিনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এয়া ছোৱালী কাপোৰ পিন্ধাই দিছে, নতুন কাপোৰ পিন্ধিবলৈ লাগে। সেনেকৈ আমাৰ জীৱনৰ সংগ্ৰাম, যিখিনি আমি এতিয়া আমাৰ সংঘাত জীৱনৰ, আমি যিখিনি সময় এতিয়া খুব বিপদৰ সময়, এইখিনি আমি এনেকৈ পাৰ কৰিছোঁ। এইখিনি স্মৃতি হিচাপে আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বাই বাই দি দিয়া, বাই বাই দি দিয়া, এইফালে বাই বাই দি দিয়া। সেইটো বালে লৈ আহিছোঁ, বাদ দিবা। হা ইয়াত বালে আনিছিলোঁ, বাদ দিবা। অঁ তোমাৰ নেকি? হ'ব আৰু বা ইমান ধুনীয়া, সেইটো ডাঙৰটা ল'ব, চেকনিখন এয়া নহয়, ইয়াত বৰ্তা ভাগৰ। চেকনি আমাৰ আমালৈ আনিছোঁ, এখন আমালৈ এয়া ৰং কৰিবলৈ আনিছোঁ। চিপ চপাই লৈ সেইটো